আজি আপোনালোকক দেখাম যে দীঘল কুস্তি কেনেকৈ প্ৰিণ্ট কৰিব পাৰি। ইয়াত দেখা পাব আপোনালোকে কেনেকৈ দীঘল কুস্তি প্ৰিণ্ট দিম। প্ৰথমতে আপুনি প্ৰিণ্টাৰৰ ছেটিঙত যাওক বাৰু। এইটো নিজা প্ৰিণ্টাৰ হ'লে ভাল হয়। প্ৰিণ্টাৰৰ ছেটিং চাব, এপছনৰ প্ৰিণ্টাৰ এইটো। এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰিলে প্ৰিণ্টাৰ ছেটিংছ থাকে যে প্ৰিণ্টাৰ ছেটিঙত গ'ল। এপছন প্ৰিণ্টাৰ কথা কৈছোঁ মই। ইয়াত চাই ল'ব লিগেল পেপাৰ। লিগেল পেপাৰ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰিলে ছেটিঙত যাব, পৰ্ট্ৰেইট থাকিব আপোনাৰ। আৰু তাৰমানে কি মোৰ ছেটিংছত মোৰ ইয়াত মোৰ ছেটিংছ হাই ষ্টেটাছ এনেকুৱা। মোৰ ছেটিংছত হ'লে আপুনি ধৰকচোন কোৱালিটি হাই প্ৰিণ্টাৰ দিয়া থাকে তাৰমানে পেপাৰটো। গতিকে মোৰ ছেটিঙত দিলে হ'ল। এই লিগেল পেপাৰ দিব 14 ইঞ্চ এনেকৈ থাকিব আপোনাৰ। কালাৰ থাকিব, ঠিকে আছে বাৰু। বাকী অ'কে কৰি দিব। আমাৰ এতিয়া প্ৰিণ্টাৰ ছেটিঙত কৰিলে ভাল হয় আমাৰ। নেক্সট আমি ছফ্টৱেৰটো অন কৰি ল'ম। আমাৰ ছফ্টৱেৰটো অন কৰি ল'লোঁ এতিয়া। নতুন জাতক জাতিকা। ইয়াত আমি লিখিম, নাম লিখিম, ধৰকচোন যিকোনো নাম এটা দিম। ধৰকচোন আমাৰ ৰাতুল, ৰাতুল দাস। ঠিক আছে। মেল ফিমেল চিলেক্ট কৰি ল'ব। কিমান তাৰিখে জন্ম, ছাপ'জ আপোনাৰ ধৰকচোন 12 ধৰকচোন এই জুলাই দিছোঁ আপোনাৰ। তাৰমানে 1980 দিছিলোঁ ক'ৰবাত 85 দিলোঁ। সময়টো ধৰকচোন 11:30 দিছোঁ বাৰু। কিবা এটা সময় দি দিলোঁ আমি। এনেকৈ লিখিব। লগতে চাৰ্চিং অপশ্যনত গৈ পিনে আমি কি কৰিব লাগিব যে ক'ত জন্ম, কোন ঠাইত জন্ম ইয়াত লিখা আছে আপোনাৰ। তাৰমানে ধৰি লওক আমাৰ ধৰকচোন তেজপুৰ আছে আমাৰ। বেলেগ বেলেগ ঠাইবিলাক তেজপুৰ ক'ত আছে, চাপ'জ তেজপুৰ, চাপ'জ টংলা আছে, তেজপুৰ আছে। তেজপুৰ চিলেক্ট কৰি ল'লোঁ। এতিয়া আমি কি কৰিম, অ'কে প্ৰেছ কৰি দিম। ৰেকৰ্ডিং হৈ থকাৰ কাৰণে অলপ শ্ল' দেখুৱাইছে। আমাৰ এইখন পেজ, আমাৰ প্ৰথম পেজ তাৰমানে। আগৰ ভিডিঅ' চাই ল'ব আপোনালোকে। ইয়াত আমি বিশেষকৈ কুণ্ডলীখন কেনেকৈ প্ৰিণ্ট কৰিব সেইটোৰ ওপৰত চাই আছোঁ আমি। তাৰমানে কেনেকৈ কৰিব লাগে সেইটো দেখুৱাই আছোঁ আপোনালোকক মই। ইয়াত বিংশতিৰ মহাদশা থাকিব। আমাৰ ধৰকচোন এতিয়া অন্তৰ্দশা, ইয়াত এইটো হ'ল অন্তৰ্দশা, এইটো হ'ল বিংশতিৰ মহাদশা, ৰবিৰ মহাদশা তেনেকৈ থাকিব আপোনাৰ। ধৰকচোন তেনেকুৱা যিটো কয় জ্যোতিষ অংকশাস্ত্ৰ থাকিব। অংকশাস্ত্ৰ, পটাকৃচ, জাতপুৰুষ, জাতচক্ৰ, শনি চাই আদি বিৱৰণ আছে। যোগকাৰক গ্ৰহ, বাধক গ্ৰহ, মাৰক গ্ৰহ, ৰত্ন কি দৰকাৰ, যোগিনী দশা, এইবিলাক আপোনাৰ আছে, ইয়াত দিয়া আছে আপোনাৰ। অংকশাস্ত্ৰ আপোনাৰ থাকিব ধৰকচোন এনেকৈ মূল্যাংক, ভাগ্যাংক যিবিলাক থাকে আমাৰ থাকিব ইয়াতে আপোনালোকৰ। নেক্সট থাকিব পটাকৃষ্ট গমেই হ'ব। পটাকৃষ্ট কেতিয়া 20 অংক লিখা থাকিব, চক আহিব আপোনাৰ এনেকুৱা আপোনাৰ ইয়াতে। তাৰপিছত জাতপুৰুষ আহিব আপোনাৰ, জাতপুৰুষ আহিব, ক'ত জন্ম আপোনাৰ আহি যাব জাতপুৰুষত। নেক্সট থাকিব শনিৰ চাৰে আঠি সম্পূৰ্ণ বিৱৰণ, শনিৰ চাৰে আঠি সম্পূৰ্ণ বিৱৰণ আহি যাব। তাৰপিছত আপোনাৰ আহিব কি যোগকাৰক গ্ৰহ, বাধক, মাৰক গ্ৰহ, কোনটো আপুনি ইয়াত ধুনীয়াকৈ লিখা আহিব। যোগকাৰক, অকাৰক, বাধক, মাৰক গ্ৰহ, কি গ্ৰহ। লগতে আপোনাৰ ৰত্ন কি দৰকাৰ আপোনাৰ ইয়াত আহিব। জীৱন ৰত্ন, পুণ্য ৰত্ন, ভাগ্য ৰত্ন কি দৰকাৰ আছে, কিয় দৰকাৰ আছে লিখা আছে আপোনাৰ ইয়াতে। তাৰ লগতে যোগিনী দশা আমি আপোনালোকক দেখুৱাম। ইয়াতে বিংশতিৰ দশাটো আছে আৰু যোগিনী দশা আমি ইনক্লুড কৰিছোঁ। যিসকলে যোগিনী দশা চাই তেওঁলোকে যোগিনী দশাটো আমাক ইয়াত চাব পাৰিব। তেনেকুৱা এই যোগিনী দশাটো আপোনাৰ আহি যাব। এতিয়া মই দেখুৱাই দি আছোঁ। এই যোগিনী দশা, উল্কা, সিদ্ধা, কিনাৰত এইবিলাক অন্তৰ্দশা থাকিব আপোনালোকৰ। সংকটা, তাৰপিছত ধৰকচোন কি বুলি কয়, ইয়াত থাকিব মংগলা, পিংগলা, ধান্যা, ভ্ৰামৰী, ভদ্ৰিকা, এইবিলাক যোগিনী অন্তৰ্দশাবিলাক কিনাৰত থাকিব আপোনালোকৰ। ঠিক আছে, কাটি দিলোঁ বাৰু এতিয়া মই। ইয়াত থাকিব সোণাৰী চক্ৰ, পঞ্চাংগ, দশা, গ্ৰহৰ দিছে। কেপচাৰ ফৰ্মত বেছি নকৰিব, কেপচাৰ জাষ্ট ৰাখিছোঁ এতিয়া মই তেনেকুৱা। এই সোণাৰী নৱদশা, ত্ৰিপাপ চক্ৰ থাকিব, ত্ৰিপাপ চক্ৰ, এইখন ত্ৰিপাপ চক্ৰ। তলত ত্ৰিপাপ চক্ৰ দিয়া আছে, কিমান বয়সত ত্ৰিপাপ হ'ব আপোনাৰ, কিমান ত্ৰিপাপ লিষ্ট আছে তলত দিয়া আছে। কিমান দণ্ডত জন্ম, জাতৰ দণ্ড দিয়া আছে। শনি 2.5 বছৰ কেতিয়া হ'ব, শনি চাৰে আঠি কেতিয়া হ'ব, সূৰ্যোদয়, সূৰ্যাস্ত, ৰাশি, লগ্ন গোটেইখিনি দিয়া আছে আপোনাৰ ইয়াতে। যদি বুধৰ কি বুলি ধৰকচোন ইয়াত ৰবি দশা ক্লিক কৰিলে আপোনাৰ ৰবিৰ বিষয়ে কি চাব পাৰিব আপুনি ইয়াতে। কেনেকুৱা কি সমস্যা আহিব পাৰে বা ভাল নে বেয়া। মংগল গ্ৰহৰ বিষয়ে দিলে চাব পাৰিব আপোনালোকে ইয়াতে।
পাঠিকেইটা ইয়াতে লিখা আছে আপোনাৰ শনিৰ গ্ৰহ চালে কি কি সমস্যা আহিব পাৰে লিখা থাকিব আপোনাৰ ইয়াতে ডাইৰেক্ট চাব পাৰিব ইয়াতে তাৰপিছত কি প্ৰথমত কি হ'ব কি সমস্যা আহিব পাৰে ইয়াতে লিখা থাকিব এইবিলাক ৰঙা চেনেলে গম পাব কিবা পিছত ইয়াত চালেও আপুনি কিবা পিছমান পোৱা যাব এনেকুৱা ইয়াতে আপোনাৰ সন্নাৰী চক্ৰ আছে সন্নাৰী চক্ৰ চাব পাৰিব আপুনি এনেকৈ সন্নাৰী চক্ৰ এইখন নৱতাৰা চক্ৰ এইটো আমি আমাৰ উদ্দেশ্য হ'ল কি এতিয়া আমি আজি কুণ্ডলীখন কেনেকৈ প্ৰিণ্ট দিব সেইটো চাওঁ আমি বিবাহ জোৰা আছে বিবাহ জোৰা ভালকৈ চাই লওক একবাৰ দেখুৱাই দিওঁ বিবাহ জোৰা আপোনালোকক মই সুবিধাৰ কাৰণে ৰাখি দিব ৰাখি কি আছে মেঘ ৰাখি নে বৃষ ৰাখি ধৰকচোন আমাৰ কি হ'লে বৃষ ৰাখি দিলোঁ নক্ষত্ৰ চিলেক্ট কৰি দিব লাগে আমাৰ ধৰকচোন বৃষ ৰাখি দিলে ৰোহিণী নক্ষত্ৰ দিলোঁ আমি চাপোজ ধৰি ল'লোঁ ছোৱালীৰ নাম ছোৱালীৰ ক্ষেত্ৰত আমাৰ ধৰকচোন কি ৰাখি হ'ব ধৰক কিবা এটা ৰাখি দিম কুম্ভ ৰাখি দিলোঁ নক্ষত্ৰ শতবিশা নক্ষত্ৰ দিলোঁ চাপোজ কিবা ধৰকচোন শতবিশা নক্ষত্ৰ কুণ্ডলী মিলান তাৰমানে 25 মাৰ্কছ আছে কিয় মাৰ্কবিলাক লিখি দিয়া ল'ৰাৰ বৈশ্য যোনী কিমান মাৰ্ক আছে গুণো কিমান আছে প্ৰাপ্তি কিমান আছে সব লিখা থাকিব ইয়াতে আপোনালোকৰ এই ইয়াতে প্ৰিণ্ট কৰিলে প্ৰিণ্টিং আমাৰ পেজখন ওলাই যাব আপোনালোকৰ ডাইৰেক্টলি আমাৰ আগতে চিলেক্ট কৰা যেনেকৈ চিলেক্ট কৰা সেইমতে আহি যাব এইখন প্ৰিণ্টিং পেজ ডাইৰেক্টলি ইয়াতে প্ৰিণ্ট দিব পাৰিব আপোনালোকে যদি ডাঙৰকৈ চাব লগা হয় ইয়াতে আমি 100 কৰি ডাঙৰকৈ চাব পাৰিব এনেকৈ প্ৰাপ্তি সংখ্যা বুলি ইয়াতে প্ৰাপ্তি থাকিব মাংগলিক দোষ বিচাৰি চাব পাৰিব আপোনালোকে বিবাহ জোৰা দেখা গৈছে যে কুণ্ডলী ফালৰ পৰা বিবাহ জোৰা আহিছে অহা কাটি দিব পাৰে তেনেকুৱা ধৰণৰ ঠিক আছে বাৰু এইখন মই মাইনাছ কৰিলোঁ কাটি দিলোঁ আকৌ বহুত চাব লগা থাকে আমাৰ প্ৰিণ্টিং আৰু প্ৰেডিকশ্যন চব চেপ্টাৰ আছে প্ৰেডিকশ্যনত এনেকৈ গ'ল আপোনালোকে বহুত আপোনাৰ অপশ্যন আছে ইয়াতে প্ৰেডিকশ্যনত আপোনাৰ ধৰকচোন যিকোনো প্ৰেডিকশ্যন চাব পাৰিব ইয়াতে আপোনালোকে এইখন পুৰণা ছিষ্টেমত দিয়া আছে অলপমান ঠিক আছে বাৰু কথা নাই ইয়াতে প্ৰেডিকশ্যন আপোনাৰ মাংগলিক দোষ আছে নে নাই গুৰুচন্দ্ৰাল যোগ আছে নে গুৰুচন্দ্ৰাল যোগ আছে এনেকৈ দিলোঁ চাপ'জ তেওঁৰ ধৰক গুৰুচন্দ্ৰাল যোগ আছে কথাটো মই কৈছোঁ এনেকৈ দিলে আকৌ গ'ল আপুনি ভাবিলে তেওঁৰ মাংগলিক দোষো আছে মাংগলিক দোষ হিচাপে চিলেক্ট কৰি দিলে হয় ইয়াতে আপোনালোক অট'মেটিক লিখা আহিব এনেকুৱা লগতে কি আছে আপোনালোকৰ ইয়াতে ৰবি গ্ৰহৰ প্ৰতিকাৰ ৰবি ৰত্ন লাগে ৰত্ন লিখা আহিব অট'মেটিক তেনেকুৱা ধৰণৰ অপশ্যনবিলাক দিয়া আছে ইয়াতে প্ৰিণ্টিং অপশ্যনত গ'লে আপোনাৰ এনেকৈ ধুনীয়াকৈ দিলে আপুনি আহি যাব এতিয়া আপোনাৰ প্ৰিণ্টিং অপশ্যনবিলাক ডাইৰেক্ট প্ৰিণ্ট কৰি দিয়ক এই ধুনীয়াকৈ লিখা আহিব এইখন প্ৰিণ্টিং পেড আপোনাৰ হাতেৰে নিলিখিলেও কথা নাই প্ৰিণ্টিং পেডখন ধুনীয়াকৈ আমাৰ আহি যাব দশা অন্তৰটো আহি যাব যিটো আমি আগতে চিলেক্ট কৰিছোঁ এই দশাবিলাক আপোনাৰ আহি যাব এতিয়া এই নাম চাম ধুনীয়া প্ৰিণ্টিং পেডখন ত্ৰিপা পৃষ্ঠ আহিব আপোনাৰ ৰাশি কি নক্ষত্ৰ লগ্ন অস্থি তিথি বাৰ বয়স ত্ৰিপা হ'বলগীয়া বয়স এইবিলাক ত্ৰিপা পৃষ্ঠ বয়সবিলাক লিখা থাকিব আপোনালোকৰ আগতে চিলেক্ট কৰিছিলোঁ যে গুৰুচন্দ্ৰাল যোগ আছিলে কি সমস্যা আহিব পাৰে ভাল কি প্ৰতিকাৰবিলাক ৰত্ন কি আছে আপোনাৰ মাংগলিক দোষ আছে আপোনাৰ ৰবি ৰত্ন আছে তেনেকৈ আপুনি নিজাকৈ চিলেক্ট কৰি ল'লে এতিয়া পাই যাব ঠিক আছে বাৰু এইখন আমি থৈ দিলোঁ এইখন প্ৰিণ্টিং পেড এইখন আমাৰ তাৰমানে গতিকে ইয়াতো আমাৰ বেলেগ বেলেগ অপশ্যন আকৌ আছে তেনেকুৱা ইয়াৰ পিছত আমি আকৌ এটা চাম ইয়াতে ধৰকচোন এটা কুণ্ডলীখন চাব প্ৰিণ্ট দিম এখন কুণ্ডলী এখন আমি চাপোজ এতিয়া এই কুণ্ডলীখন প্ৰিণ্ট দিব গৈ আছোঁ আমি এতিয়া দীঘল কুণ্ডলী দীঘল কেনেকৈ প্ৰিণ্ট দিব পেলাই মই দেখুৱাই আছোঁ আপোনালোকক প্ৰথমে আছামিজ টাইপিঙত ক্লিক কৰি দিয়ক আছামিজ টাইপিঙত ক্লিক কৰিলে আমাৰ অসমীয়া যিটো আমাৰ ছফ্টৱেৰটো অন হৈ যাব অসমীয়া যিটো ছফ্টৱেৰ আছে আমাৰ নহয় অসমীয়া ছফ্টৱেৰটো অন হৈ যাব এতিয়া আমি অসমীয়া ছফ্টৱেৰ অন কৰি পেলাই তেতিয়া আমি কৰিব পৰা যাব কামত আমি তাৰমানে এতিয়া দেখা পাব অসমীয়া ছফ্টৱেৰটো অন হৈছে অলপ অসুবিধা হৈছিল কাৰণ তেনেকুৱা এতিয়া আমি অসমীয়া ছফ্টৱেৰ অন ইয়াতে ক্লিক কৰি দিলোঁ এইটো আমি অসমীয়া ছফ্টৱেৰ অন এতিয়া আমি অসমীয়াত লিখিব পাৰিব যে ৰাতুল দাস অসমীয়াত লিখোঁ আমি RATUL ৰাতুল দাস DAAS ৰাতুল দাস ঠিক আছে জেঠ মাহত কিমান থাকিল দিবাগন্ত 11:30 জন্ম এই জন্মস্থান তেজপুৰ ঠিক আছে তেজপুৰ দিছোঁ আমি বেছি দিয়া নাই আগতে এনেকুৱা তেজপুৰ এই অসমীয়াত লিখি দিলোঁ 1907টো অসমীয়াত লিখি দিয়কচোন 1907 এইটো হ'ল 1392 ঠিক আছে বেলেগ আমাৰ কাম একো নাই আমি চাম এতিয়া দীঘল কুণ্ডলীত প্ৰিণ্ট কৰিম প্ৰিণ্ট কৰাৰ পিছত আমাৰ লিগেল আগতে চিলেক্ট কৰি থৈছোঁ আমি এতিয়া আমাৰ পেজ ওলাই আহিব এতিয়া প্ৰিণ্টটো আমাৰ এতিয়া আমি মিলাই চাম যে এতিয়া আমি চাই ল'ব বস্তুটো একবাৰ ভালদৰে এইখন প্ৰথম পেজ আমাৰ ইয়াতে হৈছে ৰাতুল দাসটো যিটো অলপ ঠিক আছে ৰাতুল দাসটো অলপ ইফালে গৈছে আমি মাজলৈকে আনিব লাগিব এই ৰাতুল দাস যিটো আমাৰ নামটো তেওঁৰ নামটো তাৰমানে সিফালে গৈছে আমি ইয়াত অপশ্যনটো সেইটো ৰাখিছোঁ কেনেকৈ আমি ইয়াৰ তাৰ পৰা এই মাজলৈকে আনিব এই চিম্বলৰ মাজলৈকে আনিব লগা থাকে তাৰমানে আমি অলপমান মাজলৈকে আনিম এতিয়া এই ইয়াতে যিটো আমাৰ নাম আছে শ্ৰীমানৰ পৰা যিটো নাম আছে নহয় তাতে আমি এনেকৈ দিলোঁ এই মাজলৈকে আহিব আপুনি চাব ঠেলি দিলোঁ তাৰমানে
এতিয়া মাজত কিমান যায় চাই লওঁ, আমি একবাৰ চেক কৰি লওঁ। ছেটিংটো মিলিলে ভাল হয় তাৰমানে। ঠিক অলপমান ইফালে বেছি গ'ল তাৰমানে। আকৌ অলপ ইফালে চাইছিলোঁ, এক কমাই দিলোঁ, ঠিক আছে, দি দিলোঁ। এতিয়া আমি তেখেতক প্ৰিণ্টিং দিম, ঠিক আছে। এতিয়া মাজলৈকে ধুনীয়া আহিছে। এইখন আমাৰ কুণ্ডলী। এইখন কুণ্ডলী আমি এতিয়া প্ৰিণ্ট দিব পৰা যাব। ডাইৰেক্টলি প্ৰিণ্ট কৰিলে প্ৰিণ্ট হৈ যাব আপোনাৰ এইটো। এতিয়া প্ৰিণ্টিং অপশ্যন, এইটো প্ৰিণ্টিং অপশ্যন, এইটো প্ৰিণ্টিং অপশ্যন। ইয়াত আমি চিলেক্ট কৰিব লাগিব পৰ্ট্ৰেইট আৰু লিগেল পেপাৰ। আমি যে আগতে পেপাৰখন যে আমি অলৰেডি দিছোঁ, আমি পেপাৰ চাইজটো আমি দিম বাৰু, কোনো কথা নাই। এতিয়া নেক্সট পেজত যাম, কেনেকৈ নেক্সট পেজ প্ৰিণ্ট কৰে আকৌ। নেক্সট পেজত আমি কি কৰিব লাগিব, এতিয়া নাম লিখা আছে ৰাতুল দাস, অপ্ৰকাশিত নাম কিবা আছে নেকি বাৰু? তপন দাস, ছাপ'জ TAPA তপন দাস, DWS, ঠিক আছে। পিতৃৰ নাম কিবা এটা দি দিছোঁ বাৰু, বিভূতি দাস, BI কেপিটেল শিফ্ট B, বিভূতি দাস, DWS দাস। মাতৃৰ নাম বিনোদা দাস, BINADA, বিনোদা দাস, DWS দাস, ঠিক আছে। বাকী ঠিক আছে। বাসস্থান জিলাটো শোণিতপুৰ জিলা হ'ব। গতিকে শোণিতপুৰ যিহেতু ইয়াতে নাথাকিব পাৰে, শোণিতপুৰ আমি লিখি দিলোঁ, কোনো কথা। শোণিতপুৰ, ঠিক আছে। মধুনীয়া নহ'ব নে কি হ'ব, গম পোৱা নাই তোমাৰ। শোণিতপুৰ, ঠিক আছে। বাসস্থান ক'ত হ'ব আপোনাৰ? বাসস্থান যি স্থান হয় আপুনি লিখি দিব পাৰিব। যিটো আপোনাৰ ধৰক চুলুং লিখিলে, কথা এক্সাম্পল মই দিছোঁ আপোনাক, চুলুং লিখি দিলে কি, চুলুং যি লিখি আপুনি বাসস্থান তেনেকৈ আহিব। বাকী লিখিবলৈ কাৰণ নাই। কুণ্ডলী পাৰ্ট আমি 2ত গ'লোঁ। এতিয়া এই দীঘল বস্তু প্ৰিণ্ট আছে অপশ্যনটো। ইয়াতে আমাৰ অপশ্যন আছে ধুনীয়াকৈ। জাষ্ট আমি কৰিবলগা কাম বেছি একো নাই, অট'মেটিক প্ৰিণ্ট হৈ যাব। আমাৰ যিখন কুণ্ডলী নহয়, কিন্তু আমি চাই লওঁ, একবাৰ চেক কৰি লওঁ, চাব দেখা হ'ব। ইয়াতে ধুনীয়াকৈ নাম চাম ধুনীয়াকৈ আহিছে আপোনালোকৰ। এইখন আমাৰ জন্মচক্ৰ যেনেকৈ আছে সেনেকৈ প্ৰিণ্ট হ'ব এইটো, ঠিক আছে। যেনেকৈ আছে, শোণিতপুৰ জিলা, চুলুং তেজপুৰ নিবাসী, বিভূতি দাস মহোদয়ৰ ঘৰত তেওঁৰ ধৰ্মপত্নী বিনোদ দাস, এনেকৈ আহিব ধুনীয়াকৈ, ঠিক আছে। আমি ডাইৰেক্টলি ইয়াতে প্ৰিণ্ট কৰিলে, এইটো প্ৰিণ্ট কৰিলে প্ৰিণ্ট হৈ যাব, কাগজ পৰা দিলোঁ আমি, হৈ যাব। নেক্সট আমি নেক্সট প্ৰিণ্টত যাম। লিখিবলৈ কাম নাই এতিয়া আমাৰ ডাইৰেক্টলি প্ৰিণ্ট হ'ব। দীঘল কষ্টি ত্ৰিপাপ সন্মাৰী চক্ৰ প্ৰিণ্ট কৰি দিলোঁ, আমাৰ ডাইৰেক্টলি আমাৰ প্ৰিণ্ট কৰিবলৈ আহিব। এতিয়া আমাৰ দীঘল কষ্টি, এইখন আমি দীঘল কষ্টি আমি কি কৰিম, চাই ল'লোঁ একবাৰ আমি, ধুনীয়াকৈ দিয়া আছে অপশ্যনবিলাক, টিপাৰ পিছত ধুনীয়াকৈ দিয়া আছে। ইয়াত ডাইৰেক্টলি ইয়াত চলে আমি প্ৰিণ্ট হৈ যাব। এতিয়া আমি কাটি দিলোঁ একবাৰ। আকৌ আমি দীঘল কষ্টি পিছৰ পেজ, দীঘল কষ্টিখন আমাৰ পিছৰ পেজটো তাৰমানে। ইয়াতে মহাদশা অন্তৰ বিন্দু বৃংশটোৰ যিটো মহাদশা অন্তৰ্দশা আছে যে, দীঘল পেপাৰ চিলেক্ট হৈয়ে আছে ডাইৰেক্ট। এইখন বৃংশটোৰ দশা, মহাদশা আৰু অন্তৰ্দশা, এই হ'ল বৃংশটোৰ মহাদশা। কেতিয়ালৈকে ধুনীয়াকৈ দিয়া আছে। অন্তৰ্দশাবিলাকো ধুনীয়াকৈ আমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে এফালৈকে। কাটি দিলোঁ, প্ৰিণ্ট দিব পাৰিম, অপশ্যন প্ৰিণ্ট দিলে হ'ল। নেক্সট পেজ ইয়াতে অপশ্যন আছে, প্ৰিণ্ট 6, ইয়াতে থাকিব অপশ্যন এটা প্ৰিণ্ট। দীঘল পেজ 3টা পেজ আছে ইয়াতে, কিন্তু 3টা প্ৰিণ্ট হ'ব এই পেজটোতেই। এই প্ৰথম প্ৰিণ্ট, এইটো দীঘল প্ৰিণ্ট আছে, প্ৰথম প্ৰিণ্ট হ'ব এইটো, দেখা পাব আপোনালোকে। প্ৰথম প্ৰিণ্ট হৈছে আমাৰ জাত চক্ৰ আৰু পটাকৃষ্ট, দেখা পাব। এইটো হ'ল জাত চক্ৰ পটাকৃষ্ট, দেখাই পাইছে আপোনালোকে ইয়াতে। পটাকী চক্ৰ ধুনীয়াকৈ দিয়া থাকিব, বেলেগ কাম নাই ইয়াতে। শনিৰ 4 নেক্সট প্ৰিণ্ট দিম, শনিৰ 4 এইখন দীঘল কষ্টি আমি জোৰা দিব লাগে, তলত জোৰা দিলে হ'ল। ধুনীয়া অপশ্যন, ধুনীয়াকৈ আছে, জাষ্ট কাটিবলগীয়া কামেই নাই, জাষ্ট জোৰা দিলে হ'ল। এইখন শনিৰ 4 ঢেয়া, 7.5 বছৰ কাল। শনিৰ কেতিয়া আৰম্ভ হ'ব, কেতিয়া শেষ হ'ব, এই ধুনীয়াকৈ লিখা আছে। কি কি সমস্যা আহিব তলত লিখা আছে ধুনীয়াকৈ। শনিৰ 4 অষ্টত যাব, শনিৰ 4 শিখৰ আছে, তেনেকুৱা লিখা থাকিব। তেনেকৈ প্ৰিণ্ট কৰি দিয়ক। নেক্সট এইখন লাষ্ট পেজ, এইটো আমাৰ প্ৰিণ্টিং দীঘল কষ্টি লাষ্ট পেজ, কিন্তু আমাৰ এইখন দীঘল কষ্টি লাষ্ট পেজ দেখা পাব আপোনালোকে। এইটো ৰত্ন, জীৱন ৰত্ন, পুণ্য ৰত্ন, ভাগ্য ৰত্ন, ৰবি গ্ৰহ অশুভ হ'লে কি কি হ'ব পাৰে আপোনাৰ, কি কি কাম উপায়বিলাক দিয়া আছে, প্ৰতিক্ৰিয়া দিয়া আছে আপোনালোকৰ, তেনেকৈ দিয়া আছে। তলত লিখা থাকিব, উচিত ৰত্ন ধাৰণ কৰি অশুভ গ্ৰহৰ মন্ত্ৰ সঠিক ধৰণে উচ্চাৰণ কৰিলে জাতকৰ অশুভ দোষ বহু পৰিমাণে হ্ৰাস পাব, ভগৱানে জাতকৰ কল্যাণ কৰিব।
এই ধুনীয়াকৈ লাষ্ট হিচাপে লিখা আছে এইখিনি বস্তু। এই আমাৰ দীঘল গোষ্ঠী, গতিকে আমাৰ এতিয়া দীঘল গোষ্ঠী ইয়াতে শেষ। আমি যদি ভাবোঁ সৰু কুণ্ডলী, তে মোৰ আগৰ ভিডিঅ'ত চাই ল'ব যে সৰু কুণ্ডলী কেনেকৈ প্ৰিণ্ট দিব পাৰি, আগৰ ভিডিঅ'ত মোৰ দিয়া আছে তাৰমানে। গতিকে এইখিনি আমি শেষ কৰিলোঁ এতিয়া আমাৰ। তাৰপৰা কিছুমান শিক্ষা হিচাপে অপশ্যন দিয়া গৈছে আমাৰ, নক্ষত্ৰ ডিগ্ৰী কিমান ডিগ্ৰীত থাকিলে অস্ত ৰাশিৰ প্ৰকৃতি কিমান, অস্ত শিক্ষৰিক প্ৰকৰণ, ডেকান গন্ধৰ্ব পতাগিষ্ঠ জ্ঞান, আকৌ অষ্টগ্ৰহৰ ডিগ্ৰী কিমান থাকে চাব। এটা বস্তু লিখিব, অষ্টগ্ৰহৰ ডিগ্ৰী কিমান থাকে, অষ্টগ্ৰহৰ ডিগ্ৰীবিলাক লিখা আছে, কিমান ডিগ্ৰী অস্ত যাব পাৰে আমাৰ তাৰমানে। নেক্সট পঞ্চাংগ, আমাৰ যিটো পঞ্চাংগ থাকে কেতিয়া কিমান দণ্ডত শেষ হ'ব, বাৰ কেতিয়া শেষ হ'ব, নক্ষত্ৰ কেতিয়া শেষ হ'ব, যোগ কেতিয়া, কৰণ কেতিয়া শেষ হ'ব, গোটেইখিনি আমাৰ পঞ্চাংগত আমাৰ দিয়া থাকিব আপোনালোকৰ ইয়াতে। বহুত অপশ্যন আছে আমাৰ এতিয়া, ডে টু ডে পেইড থাকিব আপোনালোকৰ। এই শনি চাৰেতে কেতিয়া শেষ হ'ব গোটেই থাকিব, শনি ঢেয়া প্ৰিণ্টিং, বিবাহৰ পেড থাকিব, প্ৰেম বিবাহৰ পেড আছে আমাৰ, কুণ্ডলী মই দেখুৱালে আপোনাৰ গছৰৰ পেডো কাৰেণ্ট ইয়াৰ হিচাপে ইয়াত দিয়া আছে, গছৰ পেড। গতিকে গছৰ পেড আপোনালোকে চাব পাৰিব, গছৰ পেড আমি চালে তাৰমানে বৰ্তমান সময়ত কেনেকুৱা কি গোটেইখিনি আমাৰ উল্লেখ আছে, নতুন ভিডিঅ'ত ভালকৈ চাব পাৰিব আপোনালোকে তাৰমানে। কেপচাৰ ক্লিক কেতিয়া নকৰিব, এডিট এফেমেৰিজ, ইয়াৰ এটা অপশ্যন হৈছে এডিট এফেমেৰিজ। কেতিয়াবা ধৰকচোন আমাৰ ৰাশিৰ কিছুমান সমস্যা আহে, ধৰকচোন দৃক আৰু অদৃক হিচাপে আমাৰ কেতিয়াবা ৰাশিৰ সমস্যা আহে। 1950 চনত এজন ব্যক্তিৰ অদৃক মতে গণনা কৰা হ'ল, তেখেতৰ ৰাশিৰ দুই এটা সমস্যা আহিব পাৰে, যে জাষ্ট ৰাশি যদি চেঞ্জ হৈছিল অদৃক মতে, আজিকালি দৃক মতে বেলেগ ৰাশি হ'ব পাৰে, নেক্সট ৰাশিটো হ'ব পাৰে কিবা কাৰণত একেবাৰে। গতিকে যদি আপোনালোক তেনেকুৱা ধৰণৰ কিবা অসুবিধাৰ সন্মুখীন হয়, তেতিয়া আমি ইয়াতে ধৰকচোন মীন ৰাশি হ'ল, আমি গম পাইছিলোঁ যে মীন ৰাশি তেওঁৰ কি বুলি কয় 29 ডিগ্ৰী দেখুৱাই আছিল, ইয়াতে আমি 29 ডিগ্ৰী দেখুৱাই আছিল তাৰমানে মীন ৰাশিত তেখেতৰ। গতিকে আমি ধৰকচোন 29 ডিগ্ৰী যদি আমি 29 ডিগ্ৰীটো আমি তেখেতৰ আছিল, আগতে আছিল, এতিয়া আমি কি কৰিম গম পাইছেনে, কিবা কাৰণত আমাৰ তাৰমানে কি আমি মেঘ ৰাশি কৰিব লগা হ'ল, আমি এতিয়া মেঘো কৰি দিব পাৰোঁ এতিয়া। সেইবুলি ভুল নাই, ছফ্টৱেৰত ভুল কথা কোৱা নাই। মেঘ ৰাশি কৰি 01 আমি 0 ডিগ্ৰীত দেখুৱাই দিলোঁ, অন কৰি দিলোঁ আমি, অট'মেটিক আমাৰ সেই ৰাশিটো আমি সেইমতে চেঞ্জ হৈ যাব গ্ৰহৰ গোটেই সেইখিনি। আৰু কৰিবলৈ কিয় হয়, আমাৰ কেতিয়াবা তাৰমানে দৃক আৰু অদৃক মতে ৰাশিটো চেঞ্জ দেখুৱায় আমাৰ, আগতে আমাৰ পঞ্জীকাবিলাক অদৃক মতে গণনা কৰা গৈছিল যে, সেইকাৰণে। গতিকে এইটো অপশ্যন ৰাখিছোঁ, যাক যেনেকৈ দৰকাৰ হয় সেই অপশ্যনটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, দৰকাৰ নহয় ব্যৱহাৰ নকৰিলে হ'ল, তেনেকুৱা ধৰণৰ। গতিকে বিবাহ জোৰা পেডটো দেখুৱালে, অন্যান্য কিছুমান মই ইমান দেখুওৱা নাই, আগৰ ভিডিঅ'বিলাক চাই ল'ব আপোনালোকে। গতিকে মুঠা অপশ্যন দিয়া আছে, গছৰ প্ৰতিকাৰ আখৰা হিচাপে দিয়া, আখৰাও দিয়া আছে, এতিয়া আপোনাৰ ধুনীয়াকৈ অপশ্যনবিলাক ভালকৈ দিয়া আপোনালোকে চাই ল'ব। আৰু ডে টু ডে পেইড কাষ্টমাৰ কিমানজন আমি আজিলৈকে চালোঁ, তেতিয়া গোটেইখিনি ইয়াতে আমাৰ ডাটাবিলাক এণ্ট্ৰি হৈ থাকে, কিমান সময়ত চালোঁ গোটেইখিনি ইয়াতে আমাৰ এণ্ট্ৰি থাকে তাৰমানে, চাই ল'ব আপোনালোকে ইয়াতে। এই গ্ৰহৰ যে বিৱৰণ চেপ্টাৰ দিছোঁ, বিৱৰণ ইয়াতে ক্লিক কৰিলে হ'ল, বিৱৰণ মানুহজনৰ গোটেই সম্পূৰ্ণ বিৱৰণ ইয়াত থাকিব আপোনাৰ। পেজ 1, এইটো পেজ 1, পেজ 1ত ক্লিক কৰিলে আমি কি হ'ব আপোনালোকৰ, সেই পেজটো প্ৰিণ্টিং কৰা আপোনালোকৰ ব্যৱস্থা ৰাখিব পাৰে। পেজ 1ত এইটো পেজ 1, পেজটোত আকৌ যাব, বেলেগ পেজ আছে আমাৰ তাৰমানে, পেজটোত আমাৰ বেলেগ বেলেগ অপশ্যনবিলাক আহিব, মানুহজনৰ সম্পূৰ্ণ নেচাৰটো ইয়াত ধুনীয়াকৈ আহিব তাৰমানে, ধুনীয়াকৈ দিয়া থাকিব। আপুনি পাৰ্ট বাই এনেকৈ যাব পাৰে, নহ'লে আপুনি এটা ক্লিক কৰিলে গোটেইকেইটা পেজ ইয়াতে প্ৰিণ্ট হৈ যাব আপোনালোকৰ। এটা ক্লিক কৰিলে আপোনালোকে গোটেইকেইটা পেজ ইয়াতে প্ৰিণ্ট কৰিব পাৰিব, বেলেগ বেলেগ পেজ হ'ব, ইয়াত দেখা হ'ব প্ৰিণ্ট পেজ 1, পেজ 2, পেজ 3 এনেকৈ থাকিব তাৰমানে। গোটেইকেইটা পেজ একেলগে প্ৰিণ্ট হ'ব, ইয়াত যদি আমি প্ৰিণ্ট কৰি দিওঁ অপশ্যন নহয়, গোটেইকেইটা পেজ একেলগে প্ৰিণ্ট হ'ব। চাই ল'ব পাৰিব যাৰ যেনেকৈ দৰকাৰ হয়, নহ'লে আপুনি এটা পেজ দিব পাৰে, বা আপোনালোকে কেতিয়াবা ক'ৰবাত দৰকাৰ হ'লেও কপি পেষ্টৰ ব্যৱস্থা আছে, এটা কপি কৰি আপুনি বেলেগ পেজত লৈ যাব পাৰিব, অপশ্যনটো দিয়া হৈছে তেনেকৈ। ঠিক আছে বাৰু। এই মাংগলিক দোষ আছেনে, গুৰু চেণ্ডাল যোগ, চন্দ্ৰগ্ৰহণ যোগ, অংগাৰক যোগ, কাৰৰ যোগ আছেনে, অট'মেটিক দেখুৱাই যাব। আৰু এইবিলাক ডিভিজনেল চাৰ্ট, নৱাংশ কুণ্ডলী, দশমাংশ কুণ্ডলী আমাৰ, তাৰপিছত হোৰা চক্ৰ, ইয়াত ড্ৰেকান চক্ৰ, গতিকে ইয়াত গোটেইখিনি আমাৰ কুণ্ডলীবিলাক দিয়া থাকিব। ঠিক আছে, আৰু আগৰ ভিডিঅ' আমি চাই ল'ব গোটেইখিনি বস্তু। ইয়াত দেখুৱালোঁ মই বিংশতিৰ মহাদশা কেনেকৈ চিলেক্ট কৰি, ইয়াত চিলেক্ট কৰি ধৰকচোন আজি আপোনালোকে প্ৰেডিকশ্যন দিব, প্ৰেডিকশ্যন দিলে আগতে ইয়াত চিলেক্ট কৰি ল'ব, চন্দ্ৰদশা চিলেক্ট কৰিলে, বৰ্তমান সময় চলি আছে 18ৰ পৰা 28লৈকে চন্দ্ৰদশা থাকিব, গতিকে চিলেক্ট কৰি ল'ব, অন্তৰ্দশা কিনাৰত আহি যাব, চিলেক্ট কৰি ল'লে সুবিধা হ'ব। ইয়াতে জ্যোতিষ আচলতে পাইছে, এতিয়া ইয়াত দিয়া গৈছে আমাৰ সোণাৰী চক্ৰ, পঞ্চাংগ, গ্ৰহৰ দৃষ্টি, গ্ৰহৰ দৃষ্টি অপশ্যন আছে, কোনটো গ্ৰহ ক'ত দৃষ্টি দি আছে, সেইটো গ্ৰহৰ দৃষ্টি নাই বুলি কয়, কিন্তু কিছুমানে কেতু গ্ৰহৰ দৃষ্টি বিশ্বাস কৰে, গতিকে সেইকাৰণে কেতু গ্ৰহৰ দৃষ্টি ইয়াত মই উল্লেখ কৰিছোঁ তাৰমানে। অন্যান্য ঠিক আছে বাৰু, অপশ্যন ঠিক আছে, আমি এক্সিট কৰি দিলোঁ, এক্সিট কৰি পিনে আমি ছফ্টৱেৰৰ পৰা ওলাই